নমস্কাৰ মোৰ মৰমৰ ভাই ভণ্টি বন্ধু বান্ধৱী আৰু দাদা বাইদেউসকল আপোনালোকে চাই আছে টেকনিক্যাল জ্যোতিময় আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এনে দুটা এপ্লিকেশ্যন যাৰ দ্বাৰা আপুনি যিকোনো গণিতৰ সমাধান সহজে উলিয়াব পাৰিব মই মোৰ এই ভিডিঅ'টো অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী ষ্টুডেণ্টসকলক মই ডেডিকেট কৰিব বিচাৰিছোঁ এই ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে প্ৰতিজন ষ্টুডেণ্টলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মই আপোনালোকক দেখাই আছোঁ যে সেই দুটা এপ্লিকেশ্যন আপোনালোকে ক'ত পাব তাৰ কাৰণে আপুনি আপোনাৰ গুগল প্লে ষ্ট'ৰলৈ যাওক সেই দুটা এপ্লিকেশ্যনৰ বাবে ভিডিঅ'টো সম্পূৰ্ণ চাওক কাৰণ যোনটো বেষ্ট এপ্লিকেশ্যন সেইটো শেষত আপুনি গম পাব যে বেষ্ট এপ্লিকেশ্যনটো কোনটো তাৰ কাৰণে আপুনি সাৰ্চ কৰক অল মেথছ ফৰ্মুলাছ সাৰ্চ কৰাৰ পিছত যে আপুনি দেখিব যিটো এপৰ নাম মই দিছোঁ অল মেথছ ফৰ্মুলাছ #2 এই এপটোৰ মই হেছটেগটো এইকাৰণে দিছোঁ যে যোনটো আমাৰ দ্বিতীয় এপ আছে সেইটো মোক খুবেই ভাল লাগে আৰু সেই এপটো দ্বাৰা আপুনি যিকোনো গণিতৰ সমাধান 5 ছেকেণ্ডত সলভ কৰিব পাৰিব সেইকাৰণে মই সেই এপটো #1 দিছোঁ আৰু তাৰ কাৰণে আপুনি ভিডিঅ'টো শেষলৈকে চাওক স্কিপ নকৰাকৈ আৰু তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু তাত আপুনি দেখিব যে অল মেথছ ফৰ্মুলাছ তাত আপুনি ক্লিক কৰক আৰু ক্লিক কৰি কিনে আপুনি এই এপটো ইনষ্টল কৰি ল'ব মই অলৰেডি এই এপটো ইনষ্টল কৰি থৈছোঁ গতিকে মই এই এপটো ইনষ্টল নকৰিলেও হ'ব আৰু ইয়াত আপুনি ৰেটিংছটো চাই লওক এই এপৰ ৰেটিং 4.5 দিয়া হৈছে যিটো বহুত ভাল এটা ৰেটিং আৰু ইয়াৰ ডাউনলোডাৰ হৈছে 1 মিলিয়ন প্লাছ গতিকে সেই হিচাপে এইটো এটা বহুত বেষ্ট এপ ৰূপে পৰিলক্ষিত হৈছে বন্ধুসকল এই এপৰ বৈশিষ্ট্য এয়াই যে এই এপটোত গণিতৰ যিমান সূত্ৰ আছে সেই প্ৰতিটো সূত্ৰ আপুনি এই এপত বিচাৰি পাব এপটো অ'পেন কৰিলে আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখা যাব আৰু তাত যদি আপুনি ফৰ্মুলাছত যদি ক্লিক কৰে ফৰ্মুলাত ক্লিক কৰিলে আপুনি এলজেব্ৰা ইত্যাদি কৰি কিনে বহুত আপুনি ফৰ্মুলা পাব তাতে আপোনাৰ জিঅ'মেট্ৰি ইত্যাদি কৰি বহুত ফৰ্মুলা আছে তাৰে মই কেইটামান দেখাই গৈ আছোঁ এলজেব্ৰাত ক্লিক কৰিলে আপুনি দেখা পাব ফেক্টৰিং ফৰ্মুলা প্ৰডাক্ট ফৰ্মুলা ইত্যাদি কৰি ফেক্টৰিং ফৰ্মুলাত আছে a² - b² ইত্যাদি কৰি এইবিলাক ফৰ্মুলা দিয়া আছে যিবিলাক ফেক্টৰিং ফৰ্মুলাছ সেইবিলাক ইয়াত দিয়া আছে তাৰপিছত আপুনি যদি যায় প্ৰডাক্ট ফৰ্মুলাছ এই প্ৰডাক্ট ফৰ্মুলাছত গ'লেও আপুনি দেখা পাব যে a - b² = a² - 2ab + b² এইবিলাক ফৰ্মুলা ইয়াত দিয়া আছে ঠিক আছে ইয়াত সকলো এলজেব্ৰা ফৰ্মুলা আপুনি বিচাৰি পাব আৰু তাতে আছে আপোনাৰ ৰুটছ ফৰ্মুলা এই ৰুটছ ফৰ্মুলাত যিবিলাক আমাৰ ৰুট আছে সেইবিলাকৰ ফৰ্মুলা আপুনি ইয়াত পাব চ' বন্ধুসকল ইয়াত আপুনি সকলো ফৰ্মুলা পাব আৰু তাৰপিছত মই দেখাই আছোঁ যে এই এপটোত আৰু কি বস্তু আছে তাতে আপোনাৰ আছে ইউনিট কনভাৰ্টাৰ মই যদি এই ইউনিট কনভাৰ্টাৰত ক্লিক কৰোঁ আৰু তাত এনেকুৱা এটা ইণ্টাৰফেচ দেখা যাব ইউনিট কনভাৰ্টাৰৰ কাম হৈছে প্ৰতিটো বস্তুৰ ইউনিটক কনভাৰ্ট কৰাটো মই দেখাই আছোঁ ইয়াত সকলো আছে ৱেইট আছে প্ৰেছাৰ আছে ইত্যাদি সকলো বস্তু ইয়াত আছে এক্সাম্পল হিচাপে মই টাইম চিলেক্ট কৰিছোঁ আৰু মই দেখাম এই টাইমত যদি মই টাইমটো যদি ঘণ্টা হিচাপত লওঁ এইটো ঘণ্টা ইয়াত আহি গ'ল ঘণ্টা হিচাপত যদি লওঁ 1 ঘণ্টাৰ ইউনিট দিয়া আছে আৰু তাক আমি যদি মিনিটলৈ কনভাৰ্ট কৰিব লাগে 1 ঘণ্টাত 60 মিনিট দেখা গৈছে যিটো শুদ্ধ ঠিক আছে এতিয়া আমি ইয়াত চেঞ্জ কৰি যাওঁ যে 5 ঘণ্টাত কিমান মিনিট হ'ব মিনিট দিয়া আছে 5 ঘণ্টা আৰু কনভাৰ্ট কৰিব লাগে মিনিটলৈ 5 ঘণ্টা 300 মিনিট এইদৰে ওলাই গৈ আছে এপটোত এতিয়া চাওঁ 1 ঘণ্টা ইউনিট দিয়া আছে তাৰপাছত সেই 1 ঘণ্টা ইউনিটক যদি আমি ছেকেণ্ডলৈ নিব লাগে তেতিয়াহ'লে আমি 1 ঘণ্টাত 3600 ছেকেণ্ড পাম ইয়াত গৈ কিনে আপুনি যিকোনো বস্তুৰ ইউনিট প্ৰেছাৰ ভলিউম মাছ যিকোনো বস্তুৰ ইউনিট আপুনি সহজে উলিয়াব পাৰিব ইয়াৰ পিছত যদি মই আপোনালোকক দেখাবলৈ যাওঁ এই এপটোত বহুত বস্তু আছে মেথছ গেম জিঅ'মেট্ৰিত যদি আমি ক্লিক কৰোঁ আমি দেখিবলৈ পাম যে 2D শেপ 3D শেপ ইয়াৰ পৰা আপুনি গণিতৰ জিঅ'মেট্ৰিৰ বিষয়ে সকলোবোৰ বস্তু শিকিব পাৰিব সকলোবোৰ কথা জানিব পাৰিব ইয়াৰ পিছত আপুনি ইয়াত বহুতো বস্তু দেখিবলৈ পাব মেথছ চিম্বলছ কেলকুলেশ্যন ইত্যাদি কৰি গণিতৰ বিষয়ে সকলো কথা ইয়াৰ পৰা আপুনি জানিব পাৰিব মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ আপুনি এপটো চাই ল'ব ডিছক্ৰিপশ্যনত ইয়াত লিংক দিয়া হৈছে আৰু মই আপোনালোকক দেখাই আছোঁ যে আমাৰ #1 এপ কোনটো তালৈ এতিয়া মই আপোনালোকক লৈ গৈছোঁ আমাৰ #1
এপটোৰ নাম হৈছে ফটো মেট। মই কি কাৰণে এই এপটো #1 দিছোঁ আৰু মই কি কাৰণে এই এপটোক ভাল পাওঁ তাকে এতিয়া মই আপোনালোকক দেখাম। আপোনালোকে এই এপটো ইনষ্টল কৰি ল'ব। মোৰ এই এপটো অলৰেডি ইনষ্টল আছে, সেইকাৰণে মই এতিয়া এই এপটো ইনষ্টল নকৰোঁ। আপোনালোকে ইয়াৰ ৰেটিং চাব, 4.7 ৰেটিং পাইছে আৰু 50 মিলিয়ন ডাউনলোডাৰ। সেইকাৰণে মই এই এপটোক #1 দিছোঁ আৰু মই সেইকাৰণে এই এপটো ভাল পাওঁ। এতিয়া মই আপোনালোকে এই এপটোৰ কাম ক'ম, এই এপটোৱে কি কৰে। সেইকাৰণে মই এতিয়া এই এপটোক এতিয়া মই অ'পেন কৰিম আৰু অ'পেন কৰি কিনে আপোনালোকক দেখাম যে এই এপটোৰ কাম কি। এপটো অ'পেন কৰিলে আপুনি দেখিব যে ঠিক তাত এনেকুৱা এটা স্কেনাৰ টাইপৰ এটা বস্তু ওলাব আৰু ইয়াতে আপুনি আপোনাৰ যিটো অংক আছে, আপোনাৰ যিটো কুৱেশ্যন আছে সেইটো আপুনি ইয়াত স্কেন কৰিব। ঠিক আছে বন্ধুসকল, অনুগ্ৰহ কৰি মোক কমেণ্ট কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিল। মই এতিয়া ইয়াত আপোনালোকক স্কেন কৰি দেখাম। এইটো এটা অংক এটা মই ইয়াত স্কেন কৰিছোঁ আৰু চাইছে তাৰ উত্তৰ ওলাই গৈছে 314 × 2 কৰিলে মানে ইয়াৰ উত্তৰ হ'ব 628, যিটো শুদ্ধ আপুনি চাই ল'ব। এতিয়া মই ইয়াত আপোনালোকক এতিয়া মই বেলেগ এটা অংক স্কেন কৰি দেখাম, যিটো অংক আপুনি দেখি আছে। সেই অংকটো স্কেন কৰিলে আপোনালোকে তাৰ উত্তৰ পাব। ইয়াৰ উত্তৰ হৈছে 353। ঠিক আছে, এনেকৈ প্ৰতিটো অংক যদি আপুনি স্কেন কৰে তাৰ উত্তৰটো এইদৰে ওলাই আহিব। এইদৰে ইয়াৰ পৰা আপুনি প্ৰতিটো অংক 5 ছেকেণ্ডত ছল্ভ কৰিব পাৰিব। ঠিক আছে, এপটো এবাৰ ইনষ্টল কৰি কিনে আপুনি ব্যৱহাৰ কৰি চাওক, এতিয়া আপুনি নিজে গম পাই যাব এই এপটো কি কাম কৰে। আৰু লগতে মই আপোনালোকক আৰু এটা স্কেন কৰি দেখাইছোঁ, যিটো 12x² - 7x + 1 আছে। ইয়াক যদি আপুনি স্কেন কৰে ইয়াৰো উত্তৰ ওলাই আহিব আৰু ইয়াৰ উত্তৰটো আপোনাৰ গ্ৰাফিকতো ওলায়। চ' আপুনি এপটো ট্ৰাই কৰি চাওক, এইটো এটা বহুত ভাল এপ। ইয়াৰ দ্বাৰা আপুনি যিকোনো গণিতৰ যিকোনো কুৱেশ্যন 5 ছেকেণ্ডতে ইয়াৰ উত্তৰ ওলাই আহিব। 5 ছেকেণ্ড। ঠিক আছে বন্ধুসকল, ভিডিঅ' এটা বনাবলৈ বহুত সময় লাগে, গতিকে যদি চাই ভাল লাগিলে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেলৰ আইকনটো ক্লিক কৰক। জয় আই অসম।